তো এয়া দেখিছে আমাৰ হিটাচিখন আমি এই হিটাচিখন টাটা হিটাচি তো এয়া হিটাচিখন লৈ আহিছোঁ এয়া চাওক হোটেলৰ বান্দাৰী আছিলে আগতে এতিয়া ভাঙি পেলাই এইটো ডাঙৰ হোটেল আছিলে এতিয়া ইয়াত ফাউণ্ডেশ্যন বনাব লাগিব তো হোটেলখন এনেকুৱা আছিলে চাওক এইটো কাপোৰ যিটো আছে কাপোৰৰ সিফালে আকৌ সাগৰ আছে আমি সাগৰখন দেখুৱাব চেষ্টা কৰিম এয়া চাওক এয়া হিটাচিখন মই সাগৰৰ ফালে গৈ আছোঁ চাওক কিমান মানুহ পাৰ্কত মানে মানুহ আছেই ইমান মানুহ ক'ব নালাগে চাওক কিমান মানুহ ৰাতি দিনে মানে ইয়াত মানুহ থাকে এয়া চাওক এয়ালৈকে চাওক মানুহে মানুহ ৰাতিপুৱা দিনত ৰাতি সন্ধিয়ালৈকে মানুহে আমি এজন সাগৰৰ কিনাৰত গান গাই আছে চাওক চাওক মানুহ ঘূৰি ফুৰি আছে ইয়াত এয়া সাগৰখন বহুত ভাল লাগে ইয়াত ঘূৰি পেলাই মানে ঠাণ্ডা বতাহটো ইমান ঠাণ্ডা মানে ক'ব নালাগে চাওক কিমান মজাকৈ বতাহ বলি আছে সাগৰৰ ঢৌ খেলি আছে এয়া সৌখন হোটেল আছিলে এয়া বাহিৰৰ ছাইডটো এয়া তাত পাৰ্ক হয় দেখুওৱাৰ চেষ্টা কৰিম চাওক এয়া হয় হোটেলখন এয়া চাওক মানুহ ইয়াতে ঘূৰি ফুৰি আছে এতিয়া ৰাতিপুৱা যে সেইটো কাৰণে মানুহ নাই 10টা বাজিছে এয়া চাওক কিমান ধুনীয়াকৈ ঢৌ খেলি আছে মানুহ বহি আছে মানুহ চাওক আমি আহিছোঁ ইয়াত কাম কৰিবৰ কাৰণে বতাহটো বহুত ঠাণ্ডা হৈছে বহুত ধুনীয়া লাগে বতাহখন মানে বলি আছে যে ঠাণ্ডা বতাহ বলি আছে চাওক এইটো ভাৰত মহাসাগৰ হয় এয়া চাওক এজন মানুহে গান গাই আছে এয়া বক্সত মিউজিক লগাই পেলাই গান গাই আছে সাগৰৰ কিনাৰত এইটো ভাৰত মহাসাগৰ হয় ইয়াত চাওক ঢৌ খেলি আছে তাৰ মাজতে আকৌ মানুহ আছে চাওক সৰুখন এখন বোট নাও এয়া চাওক আমাৰ মামাবিলাক শুই আছে মামা একো কাম নাই খাই বৈ শুই আছে সাগৰৰ কিনাৰত পাৰ্কত এইবিলাক পাথৰ যে কিহৰ কাৰণে ৰাখিছে মই নাজানো এয়া পাথৰবিলাক বিৰাট ডাঙৰ মূৰ্তি বনাই ৰাখি থৈ দিছে পাথৰবিলাক বহুত ওখকৈ বনাই থৈ দিছে চাওক মানুহে বহি পেলাই নিজৰ মনোৰঞ্জন লৈ আছে সাগৰৰ ঠাণ্ডা বতাহ লৈ আছে সিহঁতৰ সেইফালে যাব সম্ভৱ নহ'ল মোৰ মানে কাম গাড়ী আহি গ'ল যে সেইটো কাৰণে এয়া চাওক মানুহ ইমান মানুহ আৰু সন্ধিয়া হ'লেতো যাবই নোৱাৰোঁ মই ইয়াৰ পৰা 1-1.5 কিলোমিটাৰ কালি গৈছিলোঁ কালি মানে প্ৰায় 2.5 ঘণ্টামান লাগিছে ইমান ভিৰ হয় এয়া চাওক ভাৰত মহাসাগৰ